বিচাৰটো ক'লে 244ত যিমান পাব লাগে তাতকৈ বেছি কাৰ্বি আংলঙত দিছে, মেডিকেল কলেজ দিছে, গোটেই অট'নমাছ দিছে, বাজেট বনাব দিছে। 244তকৈ বেছি আমি পালোঁ এতিয়া অলৰেডি। আমি 244 পিছুৱাই গ'লে মানে আমাৰ লছহে হ'ব। এতিয়া তাতকৈ বেছি দি দিছে এতিয়া চিফ মিনিষ্টাৰে। মেডিকেল কলেজ আছিলে নেকি 244 নাই নহয়। ল' কলেজ, BEd কলেজ, এগ্ৰিকালচাৰ কলেজ, ভেটেনেৰী কলেজ, গোটেইখিনি মেডিকেল কলেজ। এতিয়া ডক্টৰ ইয়াৰ পৰা প্ৰডিউচ হয়, টেৰৰিষ্ট নহয়। কংগ্ৰেছৰ দিনত টেৰৰিষ্টে ইয়াৰ পৰা প্ৰডিউচ হৈছিলে, এতিয়া ডক্টৰ প্ৰডিউচ হয়। কিমান ট্ৰান্সফৰ্মেশ্যন হৈ গৈছে। চিফ মিনিষ্টাৰটো ডিপুটে কৈ দিছে উই গেভ মোৰ দেন আৰ্টিকল 244। এতিয়া পাব্লিক এতিয়া কাৰ্বি আংলঙে নিজে বাজেট বনাব পৰা হৈছে, ইয়াতকৈ ডাঙৰ কি লাগে, হয়নে নহয়? Deputy Speaker, Assam Legislative Assembly. তেখেতে খুব আমাৰ কাৰ্বিৰ কাৰণে এটা খুব বেয়া এটা কথা ক'লে। বিশেষকৈ যেটো নেকি আৰ্টিকল 244A, ইমপ্লিমেন্টেশ্যন অফ আৰ্টিকল 244A বা অট'নমাছ যেটো আমি বিচাৰি আছো। আমাৰ কাৰ্বি ৰাইজে আজি ইণ্ডিপেণ্ডেন্স পোৱাৰ পিছত 22 বছৰ পিছত এই 1969ত আৰ্টিকল 244A2 তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে, সেইবিলাকে আৰ্টিকল 244A2 ইনচাৰ্ট কৰা হৈছে। তাৰপিছত আমাৰ কাৰ্বি ৰাইজে ইমান লেখা পঢ়া নাই আৰু কনষ্টিটিউশ্যনৰ বিষয়ে নাজানে। নজনাৰ কাৰণে 1986ত যেতিয়া নেকি আমি কনষ্টিটিউশ্যন আমি খুলি চালো, দেখিলো তাতে লিখা আছে আৰ্টিকল 244A, তাতে লিখা আছে অসমত আৰু এটা ৰাজ্য মানে ষ্টেট উইদিন এ ষ্টেট, এটা সৰু ষ্টেট তাতে ক্ৰিয়েট কৰিব পাৰে, বনাব পাৰে বুলি তাত লিখা আছে। সেইটো হ'ল 1969 তাত আমাক লিখিছে। আৰু 86 এই মাছ মুভমেণ্ট ধৰি 1986 SUC, কাজাকম, KSA, তাৰপিছতে আপোনাৰ KSA, তাৰপিছতে এইবিলাক খালসা, গোটেইখিনি ৰাইজে তাত কংগ্ৰেছ আৰু চবে তাত মিলি পেলাই 1986ত এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে, মাছ মুভমেণ্টটো। তাৰপিছত এতিয়ালৈকে যদি আমি চাওঁ, আজি 40 বছৰ আমি যুঁজি আহিছো, ষ্ট্ৰাগল কৰি আহিছো, কিন্তু এতিয়ালৈকে এই অট'নমাছ এইটো পোৱা হোৱা নাই। আৰু এই 40 বছৰ ধৰি যেটো আমি ইয়াত ষ্ট্ৰাগল কৰিছো, ইয়াত বহুতে জেলত গৈছে, বহুতে পুলিচ পৰা মাৰ খাইছে। আমাৰ কাৰ্বি ভাগ হৈ গৈছে, ডিভাইড হৈ গৈছে। কাৰ্বি বিলাকৰ কিছুমানে জেল গৈছে, কিছুমানে মৰিলে, কিছুমানে পুলিচ বুলেটত মৰিলে। সেই 40 বছৰ ধৰি আমি বহুত কষ্ট আমি কৰিলো, বহুত ভুকিলো। তাৰপিছত আজি যোৱাকালি তেওঁ যে আমাৰ অট'নমাছৰ বিষয়ে বিপৰীতত কোৱাটো আমি একেবাৰে ভাল পোৱা নাই আৰু তেওঁক আমি কণ্ডেম কৰিছো। কাৰণ বিজেপি চৰকাৰে এতিয়া আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছো আৰু আলোচনাত বহি আছো। অট'নমাছ যেটো আমাৰ বিচাৰি আছো। যোৱা 11 তাৰিখে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছে যে
আমাৰ আসাম গভৰ্ণমেণ্ট ফালৰ পৰা আমি একো ক'বলগীয়া নাই, আমাৰ একো অবজেকশ্যন নাই। আপোনালোকে যিটো বিচাৰি আহিছে 1969 পৰা যিটো কনষ্টিটিউশ্যন লিখা আছে সেইটো আমি পুৰা ৰাইজ আমি কি বুলি ক'ব এগ্ৰী আছে বুলি তেওঁ আমাক দিলে। তাৰপিছতে তেওঁ নিজেই কৈছে যে ট্ৰাইপাৰ্টাইটক 2 মাহ বা 3 মাহৰ ভিতৰত দিল্লীত আমি বহিম বুলি তেওঁ আমাক ধুনীয়াকৈ আমাক এটা এছুৰেঞ্চ দিছে। সেই এছুৰেঞ্চটো দিয়াৰ পিছত বিজেপি চৰকাৰ ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে, ইনভাইট কৰিছে আৰু টক জক হৈ গৈছে। আৰু এতিয়া 2 মাহ বা 3 মাহৰ ভিতৰত আমি দিল্লীলৈ গৈ আছো। বিজেপি আসাম গভৰ্ণমেণ্ট, তাৰপিছতে চেন্ট্ৰেল গভৰ্ণমেণ্ট, তাৰপিছতে আমাৰ ফৰাম, আমি তাত দিল্লীলৈ গৈ আছো। আৰু বিজেপিক ইমান ধুনীয়াকৈ আমাক বুজাইছে যে আপোনালোকে যিটো বিচাৰি আহিছে 1969 পৰা এতিয়ালৈকে পোৱা হোৱা নাই। এই গতিকে মই আপোনালোকৰ আছো আৰু ছাপোৰ্ট কৰা আছে বুলি কৈছে। আৰু বিশেষকৈ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং, আমাৰ CEM কাৰ্বি আংলঙৰ CEM, তেওঁ আমাৰ বৰ্তমান যিটো নেকি মুখ্যমন্ত্ৰীৰ লগত সদায় যোগাযোগ হৈ থাকে আৰু অট'নমাছৰ বিষয়ে তেওঁ কৈ থাকে। আৰু সেই কৈ থকাৰ কাৰণে সেইদিনাখন 11 তাৰিখে যেতিয়া আমি গৈছো আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক একো বাধা দিয়া নাই, অবজেকশ্যন দিয়া নাই, কিন্তু আমাক ছাপৰ্ট দিছে, ষ্ট্ৰেটেজিবিলাক আমাক দিছে কেনেকৈ কৰিব লাগে বুলি। আৰু দিল্লীত আমি একেলগে যাম, বহিম আৰু অট'নমাছৰ বিষয়ে বহুত বছৰৰ পৰা মই গম পাই আহিছো আৰু আপোনালোকে পাব লাগে বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক আশা দিয়া হৈছে। তাৰ পিছত যোৱাকালি যিটো মমেনে যিটো কথা কৈছে সেইটো তেওঁ ইমান ইগনৰেণ্ট নেকি, তেওঁ ইমান নাজানে নেকি, ইমান ইনফৰমেশ্যন নাই নেকি যে চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এতিয়া ট্ৰাইপাৰ্টাইটক হ'ব এতিয়া। আৰু অলৰেডি নিউজতো ফ্লাড হৈ গৈছে। আৰু CM চিফ মিনিষ্টাৰ নিজৰ পেজতো লিখিছে বোলে কাৰ্বি আংলং যিটো সমস্যা আছে, অট'নমাছ যিটো তেওঁলোকে বিচাৰি আছে, এই কথা লৈ পেলাই আমি দিল্লীত বহিম, ট্ৰাইপাৰ্টাইটক বহিম বোলে তেওঁ অলৰেডি ডিক্লেয়াৰ কৰি আছে, পেজত দিয়া আছে, মিডিয়াত দিয়া আছে, তেওঁ দেখা নাই নেকি এইখিনি বস্তু। এই গতিকে আমি খুব দুখ পাইছো আৰু খুব বেয়া পাইছো আৰু তেওঁক আমি কণ্ডেম কৰিছো। তেওঁ আমাৰ এণ্টি অট'নমাছ মানুহ হয়, তেওঁৰ এণ্টি কাৰ্বি মানুহ হয়, এণ্টি ট্ৰাইবেল মানুহ হয়। যিটো আমি পাবলগীয়া যিটো অধিকাৰ আছে, আমাৰ ৰাইট আছে, কনষ্টিটিউশ্যন যিটো লিখা আছে, এইখিনি বস্তু bangso kumni ke nang tu bangke losol lo je portal misi social media thaglong lo je ini tum rangni tum la media ko tu jom karju le je utuma set butha ko lasi utuma set ko karju ke lake alang thagam lo utuma set tum dorkar helo atheman utuma set nampa da tum power dak si do lo la lo so je pu lasi la bangke nomomu ke paluma mate mane ke nije binong ko kopi politics ali ke change fanse alang kan nije mahala bang mathanang ko lasi ala chimilo la chimilo pe lasi nomomu bangke la bangke anti tumas state anu nomomu anti tumas state ni dengo lasan se bolega athema election dali polite alang bang lasan ni deni ko ne tu na re athema ke dam ta me apne theglo le e kuchi banda alaga da regional conference dia kapre ni la to lasan conference se bandela lasi ini bangke nomomu bangke pangthek na to lamai anti tumas state nomomu ke lasi alang kan ke bangla ga ditame non alang kan je bodan cian ni po cibit dulu ya alang so alang pe cibit dulu tumas state dulu tumas state bangke lalu kita dulu kalau aku tuh cibit cok lah bangke power sih harus kuda sih kan gitu lah bangke kerja lo kan sih yang kan mengkan kita pakai kan sih mana cibit kan dulu sih kan rumah mana mau lah bangke kalau bangso kan ini gini lah bangso tapi lima lah bangso mau mana kalau rangila ini bangke kita mau program bangke sih thamki itu kan lo jangan sih lah soalan cibit road repot nanti soalan cibit road repot alam tu nama lah bangso mau program bang itu kiasi itu bangke oppose ko lah alam tu ambil yang sih don paksa lah oppose ya akhirnya dah bangke dah mana angkan begitu kan yang jadi bang boleh lah angkan mana yang jadi orang mereka karbe yang dukul 244 एक दा कंडीशन तक दा कहमु के दो अभी फिक के चिनांग के दो लान तो देते ना फीसी दा अलग बांके ला बांसो आलम थेनंग कनेंगे न ओय पोय बांके तुम के खोजो ने थमला से अंति तो नस्ते बिना लगे लसे अंति लाके चिबितो रे पते नि तुम के बांगिलांगा ने हनुम मनु आपन कोना मा केसे पेनि तुम दोन पाक्सा दा खामखि दुंजी नहलो ला कार्बी आंगलंग आरा लापन di masora तुम के अर्जिटिंग क्लुइ पेन हेमप्रे फने कार ilo lapan kancira solo lase alang la son kaning je hai detila kona pen kopi son sela kaning je hai detila so bang panjim halo alang bangke je ilabang so puisi politics pathupo hala so puisi politics pathu si dak bokojan bangke pinan bangke dak hemprik aning khang he tum do
Jini deh, just cepat lang, kita mel habang so lombang ke, ibang yelang apa politics bang ke non labang so non ST labang tuman bang ke alang, ke cikipon aja halang so abis labang so bing ke patuji pansi bor ino ke dam tang ta son siklem non bang ta son siklem bom, lagi labang ke non dak ST apa non kabi dak itu prong bokojan alo ke prong ta buji nangi len, ngomongin bang ke ladak non kabi so politics patu pansi sentiment pensi klem bom sa alang buji pai bom, lalu. Jelo. Radak Bokayan LAC MLA lo alang deputy speaker alang li lancho kali lo Charlie Thek pame bang well educated amonit alang li doctor semasi lo thana mode in professors NC MLA keman sin non deputy speaker keman bang ke lake therak minute tigalam pen hiji minute tigalam kasini tum pu case SDC thon public safety secretary apen itu forum for hill maset movement atu mensi tum dak SA doan tum dak sim chingrum si alang pan condemn lo aben la su condemn bang ke nali tum kado ko dak bokoyan LAC long ke doa khai tuan karbi pupe itu long so doan kado ya rat tuan dak cirap cirang pan condemn nai lapen condemn lo lapen ke karbi long west karbi long dibaso pen dalang lipan condemn nai athema non aporhut central sarkar asam sarkar karbi long thomas council long sarkar tumta BJP sarkar le do pro itu manempe ka phan nangching ki po cheklion thomang bong pu jakong po kre sipen July 11 pen cheklion thom bong nangching ki po pu ninje edlo Karbiolo Thomas Council leadership to man si Delhi dam si appointment ki endam pandam lo arrangement kem dam mo lason apor hosi Dr. Numal Mumina bangke ot article 244 ke nangme loke lada ka bangke tum kupi le ke nang ke dolap loke laha medical college ta ho pen chenglok kado wianta university anta lake autonomous state long domap autonomous state ke menhang power ke lang susi chike mulang le tumke lasi alang nang thanai bangali alang umur professor ke man pen si alang Ladak MLA keman ke lahai si Charlie longma laso posi chok chipik anlo lasi alang li laso statement bangke solam the bangke alang li chibi dro wek nangji alang li chok chilo puchipu wek nangji lapen ke autonomous sera phan non kaching bai long alang li ta jakong horang bidi sore penang chipi nang kusi tumpulo kalilo pota alang phan blame po alang li phan pupo. This is what the forum for hill autonomous state movement includes ASDC, APHLC, Gem Sunset faction and we the KSA all come together protesting against his statement yesterday that Article 244A is not necessary, which really is uncalled for. The statement that he made was trying to hoodwink the people. He is a well-educated person, but in spite of that, to gain political gains, he tried to get himself shielded by taking the name of Dr. Himanta Biswa Sarma is very unfortunate. He is trying to be very smart. That is not at all acceptable. It's disgusting. Therefore, from this time forward, I request the people of his own constituency, Bokajan, Karbialong, West Karbialong, Dimaso must condemn him, if not only Dr. Numal Mumin, because the central government, state government has made an assurance that within 3 months from this 11th of July, that the government of Assam, Karbialong and union government is going to have a tripartite talk in regards to the implementation of Article 244 for the 3 hill districts of Karbialong, Dimaso and West Karbialong of Assam. Therefore, in this fruitful time, making such a statement is very unfortunate. We really condemn him. Therefore, we strongly against him, and he must go back. Okay, thank you.